নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি ক'বলৈ আগবাঢ়িছোঁ মানুহ যেতিয়া মৃত্যু হয়, মৃত্যুৰ পাছত মানুহে কি পাঁচটা বস্তু লগত লৈ যায়। আপুনি বাৰু কেতিয়াবা জানেনে, এই পৃথিৱীত জন্ম যেতিয়া হয় তাৰ পাছত এদিন নহয় এদিন মৃত্যু হ'বই লাগিব। আমি সকলোৱে জানো এই কথা। কিন্তু প্ৰিয় বন্ধু বান্ধৱীসকল, মৃত্যুৰ পাছত মনুষ্যই কোন পাঁচবিধ বস্তু লগতে লৈ যায়? আপুনি বাৰু কেতিয়াবা লক্ষ্য কৰিছেনে? যেতিয়া কাৰোবাৰ মৃত্যু হয় তেতিয়া সেই ব্যক্তিজনৰ লগত বিশেষ পাঁচটা বস্তু যায়। গৰুড় পুৰাণৰ অনুসৰি আমি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। গৰুড় পুৰাণৰ অনুসৰি যেতিয়া কোনো লোকৰ মৃত্যু হয় তেতিয়া সেই ব্যক্তিজনৰ মৃত শৰীৰ জ্বলাই দিয়া হয়। তেতিয়া সেই মৃত লোকজনৰ আত্মা যমলোকলৈ যাত্ৰা আৰম্ভ হয়। আৰু সেই মৃত ব্যক্তিজন যেতিয়া যমলোকলৈ যাত্ৰা আৰম্ভ হয় তেতিয়া ব্যক্তিজনৰ লগত বিশেষ এনেকুৱা পাঁচটা বস্তু লগতে থাকে, অৰ্থাৎ লগতে যায়। আৰু যেতিয়া সেই আত্মাৰ পূৰ্ণ জন্ম হয় তেতিয়া সেই পাঁচটা বস্তু উচিত সময়ত আত্মাৰ লগত পুনৰ নতুন শৰীৰত প্ৰৱেশ কৰে। সেই পাঁচটা বস্তু গৰুড় পুৰাণত সুন্দৰভাৱে কোৱা হৈছে। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকিব। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত সুন্দৰভাৱে জনাব আপুনি পূৰ্বতে বাৰু এই ভিডিঅ'টো চোৱাৰ আগতে এই বস্তুকেইপদ যে মৃত ব্যক্তি এজনৰ লগত জ্বলাই দিয়াৰ পাছতো মৃত শৰীৰটো মৃত ব্যক্তিজনৰ লগতে যায়, এই কথা আগতে জানিছিলে নে নাই অৱশ্যেই কমেণ্টত জনাব। লগতে এটা ভিডিঅ'টোত লাইক অৱশ্যেই কৰিব। তেন্তে আহক আমি সেই বিশেষ বস্তু পাঁচটাৰ বিষয়ে গৰুড় পুৰাণত কিদৰে উল্লেখ কৰিছে আমি সুন্দৰভাৱে জানি লওঁ আহক। প্ৰিয় বন্ধু বান্ধৱীসকল, এক নম্বৰতে হৈছে গৰুড় পুৰাণৰ অনুসৰি পুনৰ জন্মৰ সময়ত কামনা মনুষ্য আৰু অন্য জীৱক পুনৰ নতুন শৰীৰত ধাৰণ কৰিবলৈ সুযোগ কৰে। কামনাৰ অনুসৰি মনুষ্যৰ নতুন শৰীৰ প্ৰাপ্ত হয়। অৰ্থাৎ মৃত্যুৰ সময়ত মনুষ্যই যি বস্তুৰ কামনা কৰে সেয়া মৃত্যুৰ পাছতো তেওঁ লগতেই গুচি যায়। আৰু সেই কামনাৰ সহায়ত মৃত আত্মাক পুনৰ কিবা নহয় কিবা শৰীৰৰ ৰূপ লৈ ঘূৰি আহিব লগা হয়। সেইবাবেই গৰুড় পুৰাণত কোৱা হৈছে যে মৃত্যু কাষলৈ অহাত সকলো বস্তুৰ ইচ্ছা ত্যাগ কৰি কেৱল ব্ৰহ্ম অৰ্থাৎ পৰমেশ্বৰক ধ্যান কৰিব লাগে। যদি কোনো কামনা লগত গুচি যায় তেতিয়াহ'লে পুনৰ নতুন শৰীৰ লৈ ঘূৰি আহিব লগা হয়। দুই নম্বৰতে হৈছে গৰুড় পুৰাণৰ অনুসাৰে কামনা বাসনা লগৰী হয়। বাসনা এনে এটা বস্তু যাৰ কোনো অন্ত নাই। মৃত্যুৰ কোলাতো মৃত আত্মাৰ বাসনাৰ পৰা মুক্ত হ'ব নোৱাৰে। বাসনা হ'ল কৰ্ম হয়। সাংসাৰিক দুখ বাসনা হয়। যেতিয়া বহু লোকে বাসনা কেৱল শাৰীৰিক ইচ্ছা বুলি ভাবে, কিন্তু এনে নহয়। গৰুড় পুৰাণৰ অনুসৰি যি মনুষ্যই মৃত্যুৰ সময়ত নিজৰ জীৱন সংগী সন্তান পৰিয়ালৰ কথা ভাবি থাকে, লগতে তেওঁ পোৱা সুখ দুখৰ কথা চিন্তা কৰে আৰু সেইবোৰকে লৈ তেওঁ ছাতি ফুটি কৰি থাকে আৰু সেই ছাতি ফুটিতে তেওঁ প্ৰাণ যায়। গৰুড় পুৰাণত পৌৰাণিক কথাৰ লগত জড়িত এখন কথাৰো বৰ্ণনা কৰা হৈছে যে যাৰ অনুসাৰে ৰজা ভৰতৰ মৰম স্নেহৰ এটা হৰিণা পোৱালি আছিল। তাকে ভাবি ভাবি ৰজা ভৰতৰ প্ৰাণ গৈছিল। যাৰ প্ৰমাণ ৰূপে পুনৰ জন্ম ৰজা ভৰতৰ হৰিণাৰ ৰূপত জন্ম ল'ব লগা হৈছিল। সেইবাবেই কামনা আৰু বাসনা মৃত্যুৰ কাষলৈ অহাত মনুষ্যৰ ওপৰত বেছি প্ৰভাৱ পৰিবলৈ দিব নালাগে। নহ'লে মৃত্যুৰ সময়ত যি ইচ্ছা লৈ প্ৰাণ ত্যাগ কৰে পুনৰ জনমতো সেই জনম লোৱাটো একেবাৰে নিশ্চিত বুলি গৰুড় পুৰাণত কোৱা হৈছে। তিনি নম্বৰতে হৈছে
কৰ্ম। গৰুৰ পুৰাণৰ অনুসাৰে মনুষ্যই সম্পূৰ্ণ জীৱনটোতেই কৰে কৰ্ম। সেয়া যাতে ভালেই হওক বা বেয়াই হওক, আৰু সেয়া কৰ্ম মৃত্যুৰ পাছতো সদায় থাকে। গীতাতো কোৱা হৈছে যে কোনো মনুষ্যই কোনো কৰ্ম নকৰাকৈ থাকিব নোৱাৰে। মৃত্যু কাষলৈ অহাত আত্মাই শৰীৰৰ দ্বাৰা কৰা কৰ্ম সামৰি লৈ এই কৰ্মই মনুষ্যক পৰলোকত সুখ আৰু দুখ দিয়ে, আৰু সেই পৰিণামৰ অনুসৰি পুনৰ জন্মত ভাল বেয়া ফল প্ৰাপ্ত হয়। প্ৰভু শ্ৰীকৃষ্ণই কৈছে যে কৰ্মৰ গতি এনেকুৱা হয় যি 7 জনমলৈ পাছ নেৰে, য'ত সকলোকে ভাল উদাহৰণ মহাভাৰতত পোৱা যায় বুলি কৈছে। বানৰ মৃত্যুৰ কোলাত শুই থকাৰ ভীমেই যেতিয়া প্ৰভু শ্ৰীকৃষ্ণক সুধিলে, মোৰ এনে মৃত্যু কিয় প্ৰাপ্ত হ'ল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ভীমক 101 বছৰ জনমৰ কথা মনত পেলাই ক'লে যে 101 বছৰ জনমৰ পূৰ্বেই আপোনাৰ বাবে এটা কেৰ্কেটুৱাৰ মৃত্যু এনেদৰেই হৈছিল। সেইবাবে আজি আপুনি বানৰৰ কোলাত এনেদৰেই শুই আছে। সেইবাবেই মনুষ্যই সদায় জীৱনকালত ভাল কৰ্ম কৰিব লাগে, যাতে পুনৰ জন্মত ভাল ফল প্ৰাপ্ত হয়। 4 নম্বৰতে হৈছে ধাৰ। গৰুৰ পুৰাণৰ অনুসৰি মনুষ্যই যদি জীৱনকালৰ অৱস্থাত কাৰোবাৰ পৰা ধাৰ লৈছে, তেতিয়াহ'লে সেয়া মৃত্যু অহাৰ লগে লগে নিশ্চিতভাৱে আদায় কৰিব লাগে। কাৰণ দিয়া ধাৰ আৰু লোৱা ধাৰ দুয়োটা জন্মান্তৰলৈকে পাছ এৰি নিদিয়ে। গৰুৰ পুৰাণত কোৱা হৈছে যে ধাৰ লৈ মৃত্যুক সাৱটি লোৱা জন ধাৰ লোৱা দাতা যেতিয়া পৰলোকলৈ আহে, তেতিয়া নিজৰ যেতিয়া ধাৰৰ ধন বিচাৰে, সেই সময়ত যম ৰজা যমদূতসকলে ধাৰ লৈ মৃত্যু হোৱাজনৰ মাংস কাটি কৰ্যদাতাক দিয়ে। কিন্তু ধাৰৰ বোজা তাতো শেষ নহয়, আৰু সেই ধাৰ লোৱা ব্যক্তিজনৰ পুনৰ জন্মতো ধাৰে পাছ লৈ তেওঁক কিবা নহয় কিবা ৰূপে দিব লাগিব সেই ধাৰ। সেইবাবেই আপুনি যদি ধাৰ লৈছে, তেতিয়াহ'লে সেয়া মৃত্যুৰ আগতেই অৱশ্যেই আদায় কৰিব লাগে, যাতে পুনৰ জন্মতো কোনো ধৰণৰ ধাৰৰ সমস্যাত আপুনি ভুগি কষ্ট সহিবলগীয়া নহয় যেন, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগে। 5 নম্বৰতে হৈছে পুণ্য। গৰুৰ পুৰাণৰ অনুসাৰে আপোনাৰ দ্বাৰা কৰা দান আৰু পুণ্য যি কৰ্ম কৰিব, সেয়া বহু জনমলৈকে লগতে যায়। জীৱনত যেতিয়া আপুনি অপৰিচিত ব্যক্তিক সহায় কৰে, তেতিয়া বুজিব লাগে যে সেইজনে আপোনাৰ পূৰ্বজন্মত পুণ্য দি যায়। শাস্ত্ৰত পুণ্য দান, আপুনি ধন বা যিকোনো বস্তু দান কৰিলে আপোনাৰ বেয়া সময়ত কামত আহে। সেইবাবেই মনুষ্যই পুণ্য ৰূপত ধনক সম্পূৰ্ণ জীৱনত গোটাই যাব লাগে। অক্ষ তিথি, অক্ষ নৱমী, মাঘ পঞ্চমী, কাতি পূৰ্ণিমা, মকৰ সংক্ৰান্তি, যি এনেদৰে কিছু তিথি আছে, সেই তিথিত আপুনি দান কৰিব পাৰে, যি দান শাস্ত্ৰত উল্লেখ কৰা হয়। এনে দানে আপোনাক বহু পুণ্য ফল বহু জনমলৈকে ব্যক্তিক প্ৰদান কৰে, আৰু এনে ব্যক্তিয়ে সুখ লাভ কৰিব পাৰে। আৰু এই আপুনি কৰা দানৰ যি পুণ্য ফল, সেই পুণ্য ফল বহু জনমলৈকে আপোনাৰ লগতে থাকে। সেইবাবেই মনুষ্যৰূপী জীৱনত গৰুৰ পুৰাণত কোৱা এই সকলো কথা মন দিব লাগে, নহ'লে মৃত্যুৰ পাছতো আপোনাৰ লগত এইসমূহ বস্তু যাব আৰু আপোনাক জন্মান্তৰলৈকে ইয়াৰ ফল প্ৰদান কৰি থাকিব। গতিকে আপুনি নিশ্চিতভাৱে জানি ল'ব পাৰিলে মৃত্যুৰ পাছত এজন ব্যক্তিৰ লগত কোন 5টা বস্তু গৰুৰ পুৰাণত উল্লেখ কৰা হৈছে লগতে যায় বুলি। গতিকে যদি ভিডিঅ'টো আপুনি চাই ভাল পালে, তেন্তে আৰু বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।